হেল্ল' এভৰিৱান আজি তোমালোকৰ কাৰণে সোশ্যাল সায়েন্সৰ এখন ধুনীয়া গাইড লৈ আহিছোঁ যোনখন গাইডত তোমালোকে এমচিকিউ শৰ্ট কুৱেশ্যন লং কুৱেশ্যন লগতে টেক্সচুৱেল কুৱেশ্যন গোটেইখিনি পাবা যদি এইখন গাইড ভালকৈ তোমালোকে ফ'লো কৰা লগতে এনচিইআৰটি কিতাপখন তেন্তে তোমালোকৰ সোশ্যালৰ এক্সামৰ নোটছক লৈ একো চিন্তা নাই এইখনৰ পৰা তোমালোকে পঢ়িব পাৰিবা তেন্তে আহা চাই যাওঁ ইয়াত কি আছে প্ৰথমতে কন্টেন্ট যদি চাওঁ আমি ইয়াত গোটেইকেইটা পাৰ্টৰে আছে হিষ্ট্ৰী জিঅ'গ্ৰাফি ইকনমিক্স এণ্ড পলিটিকেল গোটেইকেইটা পাৰ্টৰে তোমালোকে আনসাৰ কুৱেশ্যন এই গাইডখনত পাই যাবা এই গাইডখন আৰজি পাব্লিকেশ্যনৰ হয় আৰু যিহেতু মোৰ টাইমৰে হয় মই নিজে এখন ফ'লো কৰিছিলোঁ চ' অলপ পুৰণা হৈ আছে তোমালোকে লেটেষ্ট ভাৰ্জনখন তোমালোকে যিকোনো বুক ষ্টলত পাই যাবা ইয়াত তোমালোকে বুকৰ একৰ্ডিং আনসাৰবিলাক থাকে চ' সেইটো কাৰণে বহুত ভাল হয় পঢ়িবৰ কাৰণে তেতিয়াতে ইয়াৰ প্ৰাইচ 250 আছিলে এতিয়াও সিমানে ল'ব আৰু যদি কিবা আপডেট কৰিছে তেন্তে প্ৰাইচটো ইনক্ৰিজ বা ডিক্ৰিজ হ'ব পাৰে যদি আমি ইয়াৰ কণ্টেণ্টখিনি চাই যাওঁ তেন্তে দেখিবলৈ পাইছে ইয়াত টেক্সচুৱেল কুৱেশ্যনছখিনিতো থাকেই শ্বৰ্ট কুৱেশ্যন লং কুৱেশ্যন হিচাপত আৰু ইয়াৰ আনসাৰ্ছখিনি মানে বুকৰ পৰা ডাইৰেক্ট তুলি দিয়া হয় মানে যিটো এপ্ৰপ্ৰিয়েট আনসাৰ লাগে কুৱেশ্যনত সুধিছে সেইখিনি মানে দিয়া হয় চ' তোমালোকৰ এক্সামত মাৰ্ক কটাৰ চান্সটো খুব কমেই থাকে লগতে ইয়াত এই লং কুৱেশ্যনছখিনিও তোমালোকে পাই যাবা ধুনীয়াকৈ প্ৰিচাইজকৈ বনাই থোৱা আছে নোটটো তোমালোকে বুকত বিচাৰি থাকিব নালাগে ইয়াৰে যোনখিনি আনসাৰ্ছ থাকে সেইখিনি পুৰা বুকৰ একৰ্ডিঙতে থাকে বেলেগ যিকোনো গাইডতকৈ মানে এইখন গাইডত সেইটো কাৰণে ভাল যে ইয়াত বুকৰ পৰা ডাইৰেক্ট তুলি দিয়া হয় আনসাৰটো তেতিয়া মানে এক্সামত কটাৰ চান্সটো খুব কম থাকে এই গাইডখন তোমালোকক সাজেষ্ট কৰা এটা মেইন ৰিজন হৈছে যে ইয়াত টেক্সচুৱেল কুৱেশ্যনৰ উপৰিও এডিশ্যনেল কুৱেশ্যন আনসাৰ্ছ থাকে য'ত তোমালোকে এমচিকিউ ট্ৰু ফল্ছ ফিল ইন দ্য ব্লেংক শ্বৰ্ট কুৱেশ্যন লং কুৱেশ্যন সকলোবিলাক পাই যাবা চ' তোমালোকে এমচিকিউৰ কাৰণে বেলেগ বুক একো কিনিব নালাগে ছ'চিয়েলৰ কাৰণে এই গাইডখন যদি তোমালোকে কিনা তেন্তে তোমালোকে সকলোবিলাক বুকৰ হওক আৰু এডিশ্যনেল গোটেইখিনি পাই যাবা লগতে ইয়াত লাইন বাই লাইন এমচিকিউ দিয়া থাকে চ' তোমালোকে বুকখন পঢ়াৰো ইমান প্ৰয়োজন নাই যদি পঢ়িছা তেন্তে ভাল কথা যদি পঢ়াও নাই তেন্তে এই গাইডখনৰ পৰা তোমালোকে ভালকৈ এমচিকিউ প্ৰেক্টিছ কৰিব পাৰিবা ইয়াত এমচিকিউৰ লগতে ফিল ইন দ্য ব্লেংকছ ট্ৰু ফল্ছ শ্বৰ্ট কুৱেশ্যন সকলোবিলাক বুকৰ পৰাই দিয়া হৈছে চ' তোমালোকে লেচনটো নপঢ়িলেও ইয়াতে তোমালোকে ধুনীয়াকৈ গোটেইখিনি পাই যাবা অকল তোমালোকে এমচিকিউৱে যাবা বা সেইটো কথা নহয় তোমালোকৰ থিয়ৰীৰ কাৰণে যোনখিনি লং কুৱেশ্যনছ টেক্সচুৱেল কুৱেশ্যনৰ বাহিৰে বুকত আছে সেইখিনিও তোমালোকে ইয়াত পাই যাবা ইয়াত ধুনীয়াকৈ প্ৰিচাইজলিকৈ নোটবিলাক বনাই থোৱা আছে আৰু যিহেতু বুকৰ পৰা ডাইৰেক্ট ইয়াত তুলি দিয়া হৈছে চ' এক্সামত তোমালোকৰ মাৰ্ক কটাৰ চান্সটো খুব কম যদি সেই কুৱেশ্যনছটো তোমালোকে ইয়াৰ পৰা লিখা বাকীবিলাক গাইডতকৈ এইখন গাইড মানে মই যিহেতু ইউজ কৰিছোঁ চ' মই জানো এইখন গাইড বহুত বেনিফিচিয়েল হয় মোৰ টাইমতো বহুত মই ভাল পাইছিলোঁ মানে ইয়াৰ পৰা লিখিও মই ভাল নম্বৰ পাইছিলোঁ চ' তোমালোকো এইখন কিনিব পাৰা ইয়াতে 2 মাৰ্কছ 3 মাৰ্কছ সকলো ধৰণৰ কুৱেশ্যনৰে পাই যাবা আৰু হিষ্ট্ৰী বুলিয়ে নহয় তোমালোকে জিঅ'গ্ৰাফি হওক বা পলিটিকেল হওক ইকনমিক্সৰ সকলোবিলাকৰে আনসাৰ কুৱেশ্যন তোমালোকে ইয়াত পাই যাবা যদি তোমালোকে কিনিব বিচাৰা তেন্তে যিকোনো বুক ষ্টলতে তোমালোকৰ নিয়াৰ বাই ক'লেই হৈ গ'ল যে আৰজিৰ তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ গাইডখন লাগে ক্লাছ 10ৰ লেটেষ্ট ভাৰ্জনখন চ' তোমালোকে পাই যাবা 250 এৰাউণ্ড 250 তোমালোকে পাই যাবা চ' যদি তোমালোকৰ হাতত এতিয়াও নোটছ নাই বা এমচিকিউ প্ৰেক্টিছ কৰিবলৈ বুক নাই তেন্তে তোমালোকে এই গাইডখন নিশ্চয়কৈ ফ'ল' কৰিব পাৰিবা আৰু অসমীয়া মিডিয়ামৰ কাৰণে কৈ দিছোঁ এখন বোথ ইংলিছ আৰু আছামিজ মিডিয়ামৰ কাৰণে এভেইলেবল আছে কিন্তু মই শুনা মতে মানে বা মোৰ টাইমত যোনখিনি আছামিজ মিডিয়াম মোৰ ফ্ৰেণ্ডছ আছিলে তেওঁলোকে এখন ফ'ল' কৰিছিলে চ' তেওঁ কিছুমান স্পেলিং মিষ্টেক থাকে চ' তোমালোকে আছামিজ মিডিয়ামখিনিৰ কথা কৈছোঁ যদি তোমালোকে কিনা গাইডখন তেন্তে তোমালোকে বুকখন মেলি ল'বা কিছুমান স্পেলিং হয়তো মিষ্টেক হৈ থাকিব পাৰে চ' তোমালোকে শুদ্ধ কৰিও প্ৰেক্টিছ কৰিব লাগিব বাকী ইংলিছ মিডিয়ামখনত একো ভুল নাথাকে একদম বুকৰ একৰ্ডিংলি চ' তোমালোকে যিকোনো বুক ষ্টলত গৈ পিনি পাৰচেছ কৰিব পাৰা আৰু ভালকৈ পঢ়িব পাৰা এইটো আছিলে ভিডিঅ'টো আশা কৰোঁ ভাল পালা যদি তোমালোকে গাইডখন ভাল পালা আৰু ভিডিঅ'টো ভাল পাইছা তেন্তে তোমালোকে কমেণ্টত জনাবলৈ নাপাহৰিবা আৰু লগতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নেক্সট আৰু এটা ভিডিঅ' সৈতে সোনকালে আহি আছোঁ আজিলৈ ইমানেই ধন্যবাদ